আজি এছিয়া কাপৰ ফাইনেলত সমূহ সমাৰোহত ভাৰত পাকিস্তান। ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত নিশা ৮ বজাৰ লগে লগে হাই ভল্টেজ মেচ। ৪১ বছৰৰ পিছত ভাৰতৰ সন্মুখত চিৰবৈৰী পাকিস্তান। কাইলৈ বিতৰণ হ'ব মহিলা ক্ৰিকেট বিশ্বকাপৰ বিনামূলীয়া টিকট। বিতৰণ কৰা হ'ব উদ্বোধনী মেচৰ ৫,০০০ টিকট। জুবিন গাৰ্গৰ অনুৰাগীক প্ৰদান কৰা হ'ব এই টিকটসমূহ। নেহেৰু ষ্টেডিয়ামৰ GSA কাৰ্যালয়ত বিতৰণ কৰা হ'ব টিকেটসমূহ। পুনৰ BCCIৰ সচিব হিচাপে নিৰ্বাচিত দেৱজিৎ লন শইকীয়া। দ্বিতীয়টো কাৰ্যকালৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ'ল দেৱজিৎ শইকীয়া। অহা ৩ অক্টোবৰত BTCৰ মুখ্য কাৰ্যবাহী হিচাপে শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে। কোকৰাঝাৰত অনুষ্ঠিত হ'ব শপত গ্ৰহণ অনুষ্ঠান। BPFৰ সৈতে চৰকাৰত টকাৰ আগ্ৰহ UPPLৰ। সংবাদমেল যোগে ঘোষণা প্ৰমোদ বড়োৰ। BPFে বিচাৰিলে দলৰ মাজত আলোচনা কৰি সিদ্ধান্ত ল'ম। বড়োলেণ্ডৰ স্বাৰ্থত কাম কৰিবলৈ BPFক সমৰ্থন কৰিম বুলি মন্তব্য কৰিলে প্ৰমোদ বড়োৱে। গোৱালপাৰাৰ ধূপধৰাৰ গিলাডুবিত আৰক্ষী আৰু ডকাইতৰ সংঘৰ্ষ। আৰক্ষীৰ গুলীত নিহত 4টাকৈ দুৰ্ধৰ্ষ ডকাইত। জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত নিশা চলিছিল এই অভিযান। তামিলনাডুত শোকাবহ ঘটনা। পদপিষ্ট হৈ 39গৰাকী লোকৰ মৃত্যু। ছুপাৰষ্টাৰ তথা ৰাজনীতিক TVK দলৰ নেতা বিজয় থালাপতিৰ ৰেলীত সমবেত হৈছিল অগণন লোক। নিহতৰ ভিতৰত আছে শিশুসহ মহিলাও। ঘটনাত গুৰুতৰভাৱে আহত হৈছে অৰ্ধশতাধিক লোক। অৱশেষত মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলে হত্যা কৰা হৈছিল জুবিন গাৰ্গক। লগতে মুখ্যমন্ত্ৰীয়ে ক'লে, ৰাজহুৱা নহয় জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। কোনোবাই চাব বিচাৰিলে আদালতৰ পৰা চাব পাৰিব, মই চোৱাৰ ব্যৱস্থা কৰি দিম। জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এই মন্তব্য। লগতে ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, পূজাৰ দিনকেইটাৰ বাবে আপোনালোকক আমি বিচৰা নাই, কিন্তু দশমীৰ পিছতেই 6 আগষ্টত CIDৰ কাৰ্যালয়ত আপোনালোক উপস্থিত হ'ব লাগিব। অপৰাধীক পূজা চাবলৈ ছুটি দিয়া ঘটনা অসমৰ ইতিহাসত এয়া প্ৰথম। এয়া প্ৰতিক্ৰিয়া হিচাপে জনালে লুৰিণজ্যোতি গগৈয়ে। ইফালে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ত্ৰিনেকি ভূঞা শৰ্মাৰ বিৰুদ্ধে গোচৰ। বিশিষ্ট থানাত ভাস্কৰ্য শিল্প ৰুদ্ৰাংশু হাজৰিকাই দাখিল কৰিছে এজাহাৰ। আজি মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা কৰিলে যে 7 অক্টোবৰত ৰাজ্যৰ মহিলাসকলে লাভ কৰিব অৰুণোদয়ৰ ধন। আজি মহান স্বাধীনতা সংগ্ৰামী অগ্নিযুগৰ বিপ্লৱী শ্বহীদ ভগত সিঙৰ জন্মবাৰ্ষিকী। লগতে আজিৰ দিনটোতেই জন্মগ্ৰহণ কৰিছিল আমাৰ সকলোৰে প্ৰিয় লতা মংগেশকাৰেও। তেন্তে বন্ধুসকল, আজিৰ বিগ ব্ৰেকিং নিউজ এইকেইটাই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটাকৈ লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। ধন্যবাদ।